হেল্ল' হেল্ল' জান কি কৈছা? মই তোমাৰ কথাই ভাবি বহি আছিলোঁ। তোমাক চিধা চিধি কথা কওঁ দেই, মানে চাকৰিটো পালোঁ এতিয়া। চাকৰিটো জইন কৰাৰ আগতে তোমাক এবাৰ লগ কৰিম বুলি ভাবিছোঁ, তুমি কি কোৱা? হয় নেকি? কিন্তু মই একো লৈ যাব নোৱাৰিম আকৌ, মোৰ মাৰ্চিডিজখনো বেয়া হৈ গ'ল। এতিয়া মই এনেকৈয়ে যাব লাগিব খালী হাতে, বিস্কুট এপেকেটো লৈ যাব নোৱাৰিম। জান বেয়া নাপাবি দেই, মই কিন্তু লগৰকেইটাক লৈ যাম আকৌ। আৰু খোৱা বোৱা ৰেডি কৰি থৈ দিবি আকৌ, মাৰক কৈ দিবি আকৌ চাকৰি কৰা জমাই আহিছে বুলি। চাকৰিটো পালোৱেই যেতিয়া, জইন নকৰিলেওতো পালোৱেই। তোৰ মাৰক বুজাই দিবি আৰু মোৰ কথা, এইবাৰ ADR পাছ কৰিছে বুলি। পিছত তোমাক ফৰ্চুনাৰখন উঠাই লৈ আনিম আৰু। পিছত আকৌ মায়ে ক'ব নহয় চাকৰি কৰে বুলি কৈছে কিন্তু বিস্কুট এপেকেটো নানিলে আৰু লগৰ গালক আনি খোৱালেহে বুলি ক'ব নহয়। এই বুজাই দিবি আৰু তোৰ মাৰক। পাই যামহি, 3টামান বজালৈকে পাই যামহি সন্ধিয়া। ভাল থকালো দেই যদি। ADR দূৰৰে কথা, চিকিউৰিটি গাৰ্ড এটাই আজিলৈকে পাব পৰা নাই। ঘৰতে বেকাৰ হৈ বহি আছো। কালি ৰৈ বিনালে চাই আহিলো, তাকো পইচা চুৰ কৰি ককা পা। ভাল ঠগন খালে দেই যদি। লাহেকে যাম আৰু খাই বৈ আহিম আৰু, বগলী আৰু ভুটুকনক লৈ যাম লগত আৰু খাই বৈ আহিম আৰু। মোৰ কমতি নহয়, ছোৱালীগালক এনেকৈ থোৱাব লাগিব। আৰু মাককেইটাও কমতি নহয়, চাকৰি কৰা জমাই লাগে, চাকৰি কৰা অকল। বগলী আৰু ভুটুকনক ফোনটো লগাওঁ, আজি দিনৰ সাজটো তাতে মিলি যাব। এনেও ঘৰত গালি খাই আছো, বুঢ়াও খালি খেদুকে আছে। ফোনটো লগাই লাহেকে কওঁ। হেল্ল', দোস্তি আজি হৈ গ'ল, আজি দিনৰ সাজটো মিলি গ'ল আৰু। বগলীক কনফাৰেঞ্চ কৰ, এতিয়া কনফাৰেঞ্চ কৰ, কথাটো কৈ আছো। দোস্তি তহঁতি মানে কামটো মিলালি ন? বাৰু কি মিলাই থাক, মই পিছে উঠাই নাই নহয়, উঠিমহে আৰু। 2:30 বজাত আহি পামহি আৰু। উঠিছো ছোৱালীও চাব পাবি, খাব পাবি। পিছে কুকুৰাটো মাৰি থব কলি নাই? ভাল কৰিলি। উঠিছো উঠিলোহে আৰু দেই। লুবিয়া ছোৱালীকেইটা কেনেকে ঠগাব লাগে। অকল চৰকাৰী চাকৰি কৰা ল'ৰা লাগে সিহঁতক, মাকৰ পৰা ধৰি বাপেকৰ পৰা ধৰি ভাইটি ভণ্টি গোটেই। আজিলৈকে কেৰেলাত যোৱা টিকেটৰ পইচাই গোটাব পৰা নাই, ক'ত ADR পাছ কৰা কথা। পিছে বেয়া হোৱা নাই বাৰু, দিনৰ সাজটো তাতে মিলি যাব। ওলাই লওঁগে। এডালে আমাক আহিবলৈ কয়, নিজে এডালকে ওলোৱাই নাই দেখোন। কথা পাতি মগ্ন হৈ আছে, গছৰ তলতে শুই আছে। এইবিলাকৰ কাৰণে সঁচাকে আজি সাজটো নিমিলিবগৈ নেকি? কি হ'ব বাৰু? বল লাট মাৰি উঠাই দিওঁ বল এইটো। পুতুকণ, তোৰ কথা পাতি শেষ হোৱাই নাই নেকি? না আজি যোৱাটো নহ'ব? এটালৈকে কথাই পাতি আছ যে। যা ৰ'বা এই লগৰকেইটা কফি খাওঁ বুলি কৈছে, কফি বনাইছে, অথনিৰ পৰা মাতি আছে। মই শুনা নাছিলো যে, তাকে খং উঠিছে। বুৰ্বকহঁত, ক'ত সময় হৈছে হা? 2টা বাজিছেহে। খোৱা বুলি কওঁতে 2টা বজাতে আহি হাজিৰ হ'লি। কথা পাতি থাকোঁতে এনেকৈ লাট মাৰিব লাগে নি, তাকো গাৰ্লফ্ৰেণ্ডৰ আগত? আমাক বেকাৰ বুলি গম পাই গ'লেহেঁতেন নহয়। কিমান যে অথনিৰ পৰা বোলাই আছো, মিঠা মাত দি ADR চাকৰি হৈ গ'ল বুলি। তহঁতৰ পইচা পাতি আছে নাই? মোৰ হ'লে এটকা এটা নাই দেই। ৰাতিপুৱাৰ পৰা চিখৰ খাবও পোৱা নাই। তালৈ গ'লে বিস্কুট এপেকেট হ'লেও লাগিব নহয়। কেনেকৈ খালী হাতে সোমাবি? কি বুলি ভাবিব আমাক? এনেও চাকৰি পালি বুলি দম্বালি মাৰিলি। মোৰো এটকা এটা নাই দেই। তহঁতি এই দুখীয়া মাইণ্ডছেটটোকে লৈ থাক। এটকা এটা তহঁতি নিব নালাগে। এই পুতুকণ থাকোঁতে তহঁতি কিহৰ চিন্তা? একো নিব নালাগে, বিস্কুট এপেকেটো নিব নালাগে, চব যোগাৰ কৰিলোঁ। তহঁতৰ এটকা এটা নালাগে। পুতুকণ আৰু সিহঁতৰ তাত ছোৱালী আছে নেকি? মোৰ মানে কালিৰ পৰা পেটটো অকণমান গণ্ডগোল লাগি আছে। তাত আকৌ মাংস চাংস দি দিলে পেটটো বেয়া হৈ যাব নহয়। লেটিং চেটিং বাই কৰি থাকিব লাগিব, লাষ্ট টাইম নহয়। বুৰ্বক, তই আকৌ লেঠা লগালিয়ে। তোৰ কিবা এটা নহয় কিবা এটা হ'বই। শুভ কামত যাব লৈছোঁ, আকৌ তই এতিয়া কিখন কথা কৈছ? তাত আকৌ লাজ পাব লাগিব নহয়। এতিয়া পিল কিনিবলৈ পইচা নাই নহয়, কি কৰোঁ? আমাৰ ঘৰত গ'লে মোৰ ৰক্তটো আছে, ব'ল তাকে খাই দিবিগে। মই ওলাই লওঁ আৰু যাব লাগিব আৰু, সময়টো হ'ব নহয়। 2:30 বজাত আৰু ঘৰৰ পৰা ওলাব লাগিব। তাত 3টা বজাত আহি পাম বুলি কৈছিলোঁ নহয় ছোৱালীজনী। ব'ল নহ'লে ব'ল। পুতুকণ এনেকৈ খালী হাতে সোমালে হ'ব জানো? থ ইমান লেকচাৰ মাৰিব নালাগে
ক'লোৱেচোন একো নিব নালাগে বুলি আৰু কি বকবকাই আছ হুৰ বতাহ জৰাই মোৰ দান নেকাবি তোক দিম গোটা কৰাই ঐ এই বুঢ়াটোকে সুধি লওঁ ভেদাইলতাৰ ঘৰটো কোনটো বল বল ঐ কুকুৰহঁত ধানকেইটা কিয় গছকি আহিছ অ ককা আপোনাক কথা এটা সুধো বুলি আহিলো আপুনি ক'বনে কচোন কি কথা কবলৈ আহিছ তহঁতি অ ককা ভেদাইলতাৰ ঘৰটো কোনখিনিত ক'ব পাৰিব নেকি কোন তহঁতি কৰ পৰা আহিছ আমি বেকুলি গাঁৱৰ পৰা আহিছো ককা ভেদাইলতাৰ ঘৰটো বিচাৰিলি যে তাইৰ সঠিক ঠিকনা লাগে যদি 20 টকা এটা দি থৈ যা মই চুলাই খাবলৈ লাগে ৰাতিপুৱাৰ পৰা খাব পোৱা নাই নিজে ৰাতিপুৱাৰ পৰা শিখৰ খাব পোৱা নাই এতিয়া বুঢ়াক আকৌ 20 টকা এটা লাগে অ বল বেলেগক সুধিম আগত অ ককা ভেদাইলতাৰ ঠিকনাটো আপুনি নকলেও হ'ব গম পাই গলো আমি যাওঁ এতিয়া গৈ থাকো আজি চুলাই খাবলৈ মেনেজ হৈ যাব বুলি ভাবিছিলো 10 টকা এটা খোজা হলেও ভাল আছিল অন্তত আধা গিলাচ পালো হয় ডিঙিটোৱে তিতি গল হৈছে অ খুৰা ভেদাইলতাক চিনি পায়নে ঘৰটো কোনখিনিত আছে বাৰু চিনি পাওঁ এই গলিৰ পৰা সোমাই যা পাবিয়েই অ খুৰা গৈ থাকো দেই অ তহঁতি আহি পালি আহি পালো আৰু যে যেনে তেনে তহঁতৰ ঘৰটো বিচাৰি বিচাৰি হাবাতৰি খাই গৈছিলো দেই কিয় মই কোৱা নাছিলো জানো তুমি এনেকুৱা সোমাই গৈয়ে পাই বুলি আৰু মানুহক সুধি ল'বওতো পাৰিলাহেঁতেন নুসুধিলা নেকি এতিয়া ভিতৰলৈ আহি পালি নহয় ঐ পুতুকণ মোৰ পেটটো গ্ৰুপ গৰা কৰি আছে এতিয়া গৈ ওলাও যেন লাগি আছে যেনে তেনে ৰখাই থৈছো ঐ ভেদাইলতাক সোধাচোন লেট্ৰিনটো ক'ত আছে মই আৰু ৰখাব নোৱাৰো তোমালোকে বহা দে মই ভিতৰৰ পৰা আহিছো জান শুনা মোৰ লগৰ ভুতুকনৰ পেট চলি আছে কালি বিয়েৰ বেছিকে খাই দিলে তোমালোকৰ লেট্ৰিনটো ক'ত আছে দেখাই দিয়াচোন সেইকাৰণে মই অথনিৰ পৰা ভাবি আছো কি গোন্ধাইছে মই আকৌ ভাবিছো তহঁতি গোবৰ চোবৰ গছকি আহিলি নেকি ৰাস্তাত ইয়াৰ পৰা যাও ঘৰৰ পিছফালে আছে কৰি থৈ আহাগে যোৱা তুমি মই ৰখাব পৰা নাই দেই দৌৰিছোহে আৰু দেই তহঁতি দুটা বৰ দেই মই খোৱাখিনি যোগাৰ কৰি থৈ আহো শুনিছে আপুনি চাকৰি কৰা জোঁৱাই পাবলৈ গৈ আছে আপুনি কিন্তু বাহিৰলৈ নোলাব দেই ভিতৰতে থাকক নহ'লে বাপেক আছে বুলি ভয়ো খাব পাৰে নহয় ময়ো ওলোৱা নাছিলো কিন্তু খোৱা বস্তুখিনি লৈ মাজনীৰ লগতে আৰু ওলাই যাব লাগিব আৰু মা ৰেডি কৰিলি নাই খোৱা বস্তুখিনি আৰু বিয়াৰটো ওলালি নাই মাজনী ৰেডি কৰিলো এয়া ব্লেক পিচখিনি আৰু বিয়াৰখিনি ওলাই থৈছো টেবুলত মা মোক ৰাতিপুৱা কৈছে চাকৰিটো জইন কৰিয়ে ফৰ্চুনাৰখন লৈ মোক ঘৰৰ পৰা উঠাই লৈ যাম বুলি কৈছে যেনেকুৱা হ'লেও সন্তুষ্ট কৰাব লাগিব মা ব্লেক পিচ আৰু বিয়াৰখিনি ভালকৈ খুৱাই বুৱাই পঠিয়াব লাগিব মাজনী হাতৰ মুঠিৰ পৰা পলাব দিব নোৱাৰি সন্তুষ্ট কৰাই পঠিয়াব লাগিব দোস্তি এনেকুৱা লেগ পিচ মই আজি প্ৰথমবাৰ দেখিছো দগৰি খাম দেই আহিলি তহঁতি আহিলো আজিৰ এই খোৱা বস্তুবোৰ গোটেই মোৰ মাজনীয়ে বনাইছে পথাৰৰ পৰা ধৰি ঘৰৰ গোটেই কাম তাইৰ লগত কোনো ফেৰ মিলাব নোৱাৰে অসমীয়া ছোৱালী হিচাপে এইবোৰ কাম জানিবই লাগিব অৱশ্যে আমাৰ ঘৰত কাম নাই বাৰু কাপোৰ ধুব নালাগে ভাত বনাব নালাগে পথাৰত যাব নালাগে চোতাল সাৰিব নালাগে আমাৰ ঘৰত 10জনমান কাম কৰা মানুহ ৰাখি থৈ দিছোঁ বোপাই ছোৱালীজনীক চাকৰি জইন কৰাৰ লগে লগে নিবিনে মানে গামোচা অলংকাৰ প্ৰয়োজন হ'বতো সেইকাৰণে সুধিলোঁ বেয়া নাপাবি দেই নিম চাকৰি জইন কৰাৰ লগে লগে নিম আপোনালোকে একো চিন্তা কৰিব নালাগে আৰু এইবোৰ ৰেডি কৰিব নালাগে মা এইবোৰ বস্তু মই নলওঁ নিজে চাকৰি কৰাৰ পিছত মই কিয় ল'ম আকৌ আপোনালোকে একো এইবোৰ অলংকাৰ কাপোৰ বা গামোচা সেইবোৰ চিন্তা কৰিব নালাগে মই নিজে কিনি দিম নহয় মই আছোৱেচোন চাকৰি কৰিমেইচোন আৰু কি লাগে জোঁৱাই বুলিয়ে মাতিছোঁ দেই বেয়া পাবি নেকি নেপাওঁ বেয়া মই কিয় বেয়া পাম ভাল হওক বেয়া হওক খাই লোৱা দেই তোমালোকে মই ভিতৰৰ পৰা আহোঁগৈ দেই আৰম্ভ কৰি দিওঁ বল তোমালোকে খোৱাচোন মই ভিতৰৰ পৰা অকণমান আহিছোঁগৈ দেই আমি গৈছোঁ আৰু দেই মা তোমাক চাকৰি জইন কৰাৰ লগে লগে নিবলৈ আহিম দেই কলিজা পুতুকণ ভালকৈ যাবি দেই
আজি লেট্ৰিন সোনকালে নাপালে পেনতে হাগামতা ওলাই গ'লহেঁতেন দেই। লেট্ৰিনত সোমায়ে লগালগ চৰচৰকৈ ওলাই গ'ল নহয়, তেতিয়াহে শান্তি। তোৰ কিবা নহয় কিবা গণ্ডগোল ওলাবই। আজি তোৰ কাৰণে লাজ খাই মৰিলোহেঁতেন আৰু অকণমানতে বাচিলোঁ। যি কি নহওক আজি ৰাতিৰ সাজটো মিলি গ'ল বাৰু। আকৌ কালি ৰাতিৰ কাৰণে চিন্তা কৰিব লাগিব। কালিতো কালি চিন্তা কৰা হ'ব, আজি কেলৈ চিন্তা কৰিব লাগে? আজি নাক ঘূৰা হৈ থাকিবি, ব'ল নিশ্চিন্ত মনে থাকিবি।